নমস্কাৰ। সকলো বন্ধু বান্ধৱীলৈ মোৰ ইউটিউব চেনেল চিএছ ব্লগে সকলোকে স্বাগতম জনাইছোঁ। প্ৰথমতে মই ক'বলৈ ওলাইছোঁ আমাৰ বৰ নাৰায়ণপুৰৰ দক্ষিণ পূব প্ৰান্তত অৱস্থিত ঐতিহ্যপূৰ্ণ শ্ৰী শ্ৰী দেবেৰাপাৰ থানখনিৰ ইতিবৃত্তৰ সম্পৰ্কে। আমি যি জানিব পাৰিছোঁ তাকে আপোনালোকৰ আগত খুব কম সময়ৰ ভিতৰত ক'বলৈ ওলাইছোঁ। আৰু লগতে এই থানখনিৰ লগত জড়িত 4খনকৈ সত্ৰৰ যি সম্পৰ্ক আছে সেই সম্পৰ্ক থকাৰ ভিতৰত উল্লেখযোগ্য হিচাপে পৰিগণিত হৈছে আমাৰ আউনীআটীয় সত্ৰ। যোৱা 1 চ'তৰ পৰা 4 চ'তলৈকে অনুষ্ঠিত হৈ যোৱা এই থানভাগত ভাগৱত পাঠ আৰু ধৰ্মালোচনী অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ অহা মাজুলীৰ আউনীআটীয় সত্ৰৰ ডেকা সত্ৰাধিকাৰ শ্ৰী শ্ৰী দেৱানন্দ গোস্বামী প্ৰভুক আমি খন্তেক সাক্ষাৎ কৰি তেখেতৰ পৰা আমি থানভাগীৰ আৰু সত্ৰখনিৰ সম্পৰ্ক বিষয়ে জানিবলৈ পাইছিলোঁ। আমাক তেখেতে জনোৱা মতে আমাৰ থানভাগ প্ৰথম প্ৰতিষ্ঠা কেনেদৰে হৈছিল বুলি সোধাত তেখেতে আমাক এষাৰেই কৈছিল। একেষাৰ কোৱাত আমি শুনিছিলোঁ আমাৰ শ্ৰী শ্ৰী মাধৱদেৱ আৰু শ্ৰী শ্ৰী দামোদৰদেৱৰ প্ৰিয় শিষ্য শ্ৰী শ্ৰী বংশীগোপাল দেৱৰ হাততেই আমাৰ দেবেৰাপাৰ থানভাগী প্ৰতিষ্ঠিত হৈছিল। আৰু তেখেতে খুব কম সময়ৰ ভিতৰত আমাক কৈছিল যে এই থানভাগীৰ বিষয়ে আমাৰ ইতিমধ্যে আউনীআটীয় সত্ৰৰ বৰ্তমানৰ সত্ৰাধিকাৰ পদত অধিষ্ঠিত হৈ থকা ডক্টৰ শ্ৰী শ্ৰী পীতাম্বৰ দেৱ গোস্বামী দেৱে ইতিমধ্যে একলম আগবঢ়াই থোৱা আছিলে। গতিকে তেখেতৰ সেই একলমৰ ওপৰত তেখেতে সকলোখিনি গম পোৱা হ'ব বুলি আমাক অৱগত কৰিছিল। গতিকে তাৰ আগতো আমাৰ এই অনুষ্ঠানৰ লগত ওতঃপ্ৰোতভাৱে পূৰ্বৰ পৰা জড়িত হৈ থকা আমাৰ ওচৰৰে মাধৱদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এসময়ৰ বিষয় শিক্ষক বৰ্তমান অৱসৰপ্ৰাপ্ত শিক্ষক ৰাইডিঙীয়াৰ নিৰ্বাহী শ্ৰীযুত কুমুদ দত্ত ডাঙৰীয়াৰ হাতৰ লিখনিৰ পৰা আমি গম পাইছিলোঁ, তেখেতৰ মুখেৰেই গম পাইছোঁ। তথাপিও আমি আপোনালোকক তাৰে মাজৰ পৰা অকণমান ক'বলৈ ওলাইছোঁ। বৈষ্ণৱ ভক্তি আন্দোলন আৰু নৱবৈষ্ণৱ আন্দোলন যিয়েই নুবুলো খ্ৰীষ্টীয় 14-15 শতিকাৰ এই ধৰ্মান্দোলনৰ পৃষ্ঠভূমিত যিসকল সাধু সন্ত মহন্ত নিবিড়ভাৱে জড়িত হৈ আছিল আৰু য'তেই তেৰালোকৰ খোজৰ চিহ্ন পৰিছিল সেই ঠাইবিলাক আজিও পবিত্ৰ ধৰ্মানুষ্ঠানত আধ্যাত্মিক চিন্তা চৰ্চাৰ কেন্দ্ৰস্থল হিচাপে উজ্বলি উঠিছে। কথাটো মন কৰিবলগীয়া কথা, শ্ৰী শ্ৰী মাধৱদেৱ আৰু শ্ৰী শ্ৰী দামোদৰদেৱৰ অনুৱৰ্তী শিষ্য বংশীগোপাল নামৰ সন্তগৰাকীৰ খোজৰ চিহ্নও দেবেৰাপাৰ ধামত পৰিছিল। তেৰাৰ পদৰশিলাৰে স্থিত দেবেৰাপাৰ ধামত এটা সময়ত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আজ্ঞাৰে পুৰুলা নামৰ বাহৰীগৰাকীয়ে নিৰ্মাণ কৰা মদন গোপাল আৰু শ্ৰীক্ষেত্ৰৰ গোবিন্দ মূৰ্তি এই দুয়োভাগ মূৰ্তি বৃক্ষ হিচাপে প্ৰতিষ্ঠা কৰি তেৰাৰ প্ৰযত্নৰে এখন পূৰ্ণাংগ সত্ৰৰূপে গঢ় দি 13 কোটি বৈষ্ণৱেৰে সৈতে আধ্যাত্মিক ধৰ্মচৰ্চাৰ কেন্দ্ৰস্থল হিচাপে পৰিগণিত হৈছিল বুলি চৰিত্ৰ সাহিত্যই কৈছে। প্ৰবাদ মতে গোবিন্দ মূৰ্তিভাগ তথা বৃক্ষভাগ নাৰদ মুনিয়ে বিশ্বকৰ্মাৰ দ্বাৰা নিৰ্মাণ কৰোৱাইছিল আৰু ইন্দ্ৰৰ দ্বাৰা প্ৰদত্ত হৈ চন্দ্ৰহাস ৰজাই কাতি মাহৰ শুক্লা নৱমী তিথিত বিগ্ৰহ হিচাপে প্ৰতিষ্ঠা কৰোৱাইছিল। মূৰ্তিভাগ প্ৰথম বৃন্দাবনত আছিল, পাছত জগন্নাথ ধামলৈ নিয়া হয়। পৰৱৰ্তী কালত দেবেৰাপাৰ সত্ৰত প্ৰতিষ্ঠা হয়। বৰ্তমান মূৰ্তিভাগ আউনীআটী সত্ৰস্থ বুলি জনা পোৱা গৈছে। চৰিত্ৰ পুথিৰ বৰ্ণনাই কৈছে গোবিন্দ মহাপ্ৰভু আহিবৰ শুনি নাৰায়ণপুৰৰ পৰাই প্ৰজাৰ দলদোপ হেন্দোলদোপ লাগিল। সকলো জাতি ধৰ্ম নিৰ্বিশেষ একেলগ হৈ নানান সুমংগল বাদ্য আয়তীসকলৰ উৰুলিৰে গোবিন্দ মহাপ্ৰভুক আদৰি সাদৰি দেবেৰাপাৰ ধামত থাপিলেহি। সেইদিনা দেবেৰাপাৰ সত্ৰত বৰ্ণানীত মহোৎসৱৰ পয়োভৰ ঘটিল। পাছদিনাৰ পৰাই পূজা প্ৰক্ৰমণৰ পৰিপাটি লগাই গোপালদেৱে পুৱা
গধূলি গোবিন্দ সেৱাৰ ব্যৱস্থা কৰিলে। শ্ৰীহৰি বৰদেউৰী পাতিলে। 12জন বৈষ্ণৱক পালি দেউৰীৰ ভাৰ দি দিলে। প্ৰসংগ বিভাগ অনুসাৰে নাম কীৰ্তন ভাগৱত চৰ্চাৰে দেবেৰাপাৰ পূৰ্ণাংগ সত্ৰত পৰিণত হ'ল। ইতিমধ্যে তাৰ পাছতেই কিৰাতৰণ সংঘটিত হ'ল। কিৰাতৰণ বোলোতেই কছাৰীসকলৰ কথাকেই কোৱা হৈছে বুলি ইয়াত আমি জানিব পাৰিছোঁ। দেবেৰাপাৰ সত্ৰৰ পতনৰ পৰৱৰ্তী কালত দফলাৰ উপদ্ৰৱ ঘটিল। সংসাৰিকা ৰাজনীতিৰ অচিলাতেই প্ৰতাপ সিংহ স্বৰ্গদেৱে চেংধৰা পঠাই দেবেৰাপাৰ সত্ৰ ভঙালে। মানসকলে তিনিবাৰকৈ অসম আক্ৰমণ কৰি 1821 খ্ৰীষ্টাব্দৰ শেষৰ পৰা 1825 খ্ৰীষ্টাব্দৰ মাৰ্চলৈকে অসম শাসন কৰিছিল। বিভিন্ন লুণ্ঠন আৰু বলৎকাৰে বিয়পাই পেলোৱা এই আন্দোলনৰ অন্য এক নাম আছিল মানৰ আক্ৰমণ। সেই সময়ছোৱাত সত্ৰৰ বিৱৰণ পোৱা নাযায়। এইটো খুবেই সঁচা যে মানৰ আক্ৰমণ সামকটাৰ পাছত পূৰ্বৰ সেই ঠাইৰ পৰা আঁতৰি যোৱা লোকসকল আহি পুনৰ বসবাস কৰিবলৈ ল'লে আৰু সময়ৰ পূৰ্বৰ দেবেৰাপাৰ সত্ৰ থকা ঠাইডোখৰ বৰ্তমান থান হিচাপে প্ৰতিপালিত হৈ আছে আজি পৰ্যন্ত। দৈনিক সকামী প্ৰজাৰ আহযাহ গীতা ভাগৱত চৰ্চাৰ আদিৰে দেবেৰাপাৰ থান আধ্যাত্মিক চিন্তাৰ চৰ্চাৰ থলী হিচাপে শলাবন্তী আজি পৰ্যন্তও জ্বলি আছে আৰু জ্বলি থাকিবও। আমাৰ এইখিনিতে আমি আমাৰ মাজুলীৰ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ প্ৰভুৰ এটা টোকাৰ পৰা আমি জানিব পাৰিছোঁ শংকৰদেৱে ভুৱা ৰোলত থাকোঁতে কুৰুলা বাহৈ হতুৱাই মদন গোপাল মূৰ্তি নিৰ্মাণ কৰিছিল। ৰাজৰোষৰ ভয়ত স্থান এৰিব লগা হোৱাত ভটিয়াই যাওঁতে মূৰ্তিভাগ অৰণ্যৰ মাজৰ পৰা এজোপা বেলগছৰ ডালত থৈ গৈছিল। বহুদিনৰ পিছত মাধৱ নামৰ এজন ব্ৰাহ্মণে নাঙল কাটিবলৈ গৈ মূৰ্তিভাগ ঘৰলৈ লৈ আহি ঘৰতে পূজা পাতল কৰি ৰাখিছিল। কিছুদিনৰ পিছত বিগ্ৰহভাগে সপোনত ব্ৰাহ্মণক ক'লে, মোক বংশীগোপালৰ তাত থৈ আহাগৈ। যদিহে নথোৱা তোমাৰ তেতিয়াহ'লে মন্দ কৰিম। ভয়তে বিপ্ৰই পুৱা স্নান কৰি কিছু দ্ৰব্যসহ বিগ্ৰহভাগ লৈ বংশীগোপালদেৱৰ ওচৰলৈ বুলি যাত্ৰা কৰিলে। ইপিনে বংশীগোপালদেৱেও সপোনত দেখিলে যে গোপালদেৱৰ বিগ্ৰহভাগেও তেওঁক কৈছে, শুনা বংশীগোপাল, তোমাক বাট চাই বহুকাল মই অৰণ্যত সোমাই আছিলোঁ, মোক সত্ৰলৈ লৈ আহা। বংশীগোপালদেৱে পুৱাই 4জন বৈষ্ণৱক পঠালে। বৈষ্ণৱকেইজনে ব্ৰাহ্মণক বিগ্ৰহ সহিতে বাটতে পাই সত্ৰলৈ লৈ আহিল। সকলো কথা বংশীগোপালদেৱে ভক্তিভাৱে কোনো এক শুভ দিন এটাত মহা মাংগল্যৰে মদন গোপাল মূৰ্তিভাগ দেবেৰাপাৰ সত্ৰত প্ৰতিষ্ঠা কৰিলে। একেদৰে জগন্নাথ ক্ষেত্ৰৰ পৰা অনা গোবিন্দ মূৰ্তিভাগো স্থাপন কৰা হয় দেবেৰাপাৰ থানত 1535 আৰু 1613 খ্ৰীষ্টাব্দত। দেবেৰাপাৰ থানৰ বৈষ্ণৱ সমাজ আৰু আহোম স্বৰ্গদেউৰ মাজত ভুল বুজাবুজিৰ পৰিণতিত বংশীগোপালদেৱে পলাই ফুৰাৰ সময়তে 12 ঠাইত 12খন পলৰীয়া সত্ৰ পাতিছিল। এনে সত্ৰসমূহৰ ভিতৰত পুৰাণী সত্ৰৰ নাম উল্লেখযোগ্য। ইতিমধ্যে ৰজাৰ ভুল ভগাত পুৰাণীত সত্ৰ সজাই হাতী বাতি কৰাই দিয়া হয়। এই সত্ৰতে ৰামকন্দলীৰ পুত্ৰ হৰিচৰণ, পিছত মিশ্ৰ বাপু, ব্ৰাহ্মণ ভূঞা বাসুদেৱৰ পুত্ৰ নিৰঞ্জন, যদুমণিদেৱৰ পুত্ৰ বনমালী আৰু কমাইৰ নাতি জয়হৰিৰ ৰত্ন সংগম ঘটে। ইয়াৰে নিৰঞ্জনদেৱে আউনীআটীত, বনমালীদেৱে দক্ষিণপাটত, জয়হৰিদেৱে গড়মূৰত সত্ৰ প্ৰতিষ্ঠা কৰিছিল আৰু পাছত বংশীগোপালদেৱে কুৰুৱাবাহীত আৰু এখন সত্ৰ প্ৰতিষ্ঠা কৰে। তেখেতৰ মহাপ্ৰয়াণৰ পিছত ভক্তপ্ৰাণ ৰাইজে মিশ্ৰ বাপুক অধিকাৰ হিচাপে অধিষ্ঠিত কৰে। সেয়ে এই সত্ৰসমূহে দেবেৰাপাৰ থানভাগক মাতৃ সত্ৰ হিচাপে মান কৰি আহিছে। বংশীগোপালদেৱে কুৰুৱাবাহী সত্ৰত 1545 শকৰ 1623 খ্ৰীষ্টাব্দত মাঘ মাহৰ কৃষ্ণা চতুৰ্থী তিথিত
বায়ুজাই ৰোগত আক্ৰান্ত হৈ তেখেতৰ মহাপ্ৰয়াণ হয়। কিন্তু সময়ৰ সোঁতত দেবেৰাপাৰ থান সত্ৰভাগিক পৰিচালনাৰ দুৰ্বলতাৰ বাবে ধ্বংসপ্ৰাপ্ত হোৱাত কেৱল মূৰ্তি স্থাপন কৰা শিলাপথ কেইভাগকেই সেৱা জনাই ফলপ্ৰাপ্ত হৈ থকা আজিও প্ৰমাণ পোৱা যায়। এতিয়া ভক্তপ্ৰাণ ৰাইজৰ সহযোগত থানভাগ উন্নয়নৰ দিশত উজলি উঠিছে। বৰ্তমানেও উক্ত মদন গোপাল মূৰ্তিভাগ কুৰুৱাবাহী সত্ৰত আৰু গোবিন্দ মূৰ্তিভাগ আউনীআটীয় সত্ৰত সংৰক্ষণ হৈ আছে। শ্ৰী শ্ৰী আউনীআটীয় সত্ৰাধিকাৰ ডক্টৰ পীতাম্বৰ দেৱগোস্বামী দেৱৰ মতে আউনীআটীয় সত্ৰৰ উপাস্য দেৱতা শ্ৰী শ্ৰী গোবিন্দ মহাপ্ৰভু দেবেৰাপাৰ থানতেই প্ৰথম স্থিতি লোৱাৰ স্থান। ইয়াতেই আউনীআটী সত্ৰৰ আৰ্হিসমূহ আৰম্ভ হয়। শ্ৰী শ্ৰী দেবেৰাপাৰ থানৰ স্থানীয় ভক্তপ্ৰাণ ৰাইজৰ সহযোগত আৰু উদ্যোগত 1985 চনৰ পৰাই অস্থায়ীভাৱে উদযাপন সমিতিসমূহ গঠন কৰি চলাই থাকে যদিও 1988 চনৰ পৰাহে থান উন্নয়ন ও পৰিচালনা সমিতিসমূহ দুবছৰীয়াভাৱে গঠন কৰি অহাত বৰ্তমানৰ এই অগ্ৰগতি ৰূপ দেখিবলৈ পোৱা গৈছে। ভক্তপ্ৰাণ ৰাইজৰ উদ্যম দেখি শ্ৰী শ্ৰী আউনীআটীয় সত্ৰাধিকাৰ ডক্টৰ পীতাম্বৰ দেৱগোস্বামী প্ৰভু ও ডেকা সত্ৰাধিকাৰ শ্ৰী শ্ৰী দেৱানন্দ গোস্বামী আৰু ভকত বৈষ্ণৱসৱে 2009 চনৰ পৰাই পদাৰ্পণ কৰি আজিও থানভাগৰ উন্নয়নৰ দিশত বহুতো দিহা পৰামৰ্শ দি আহিছে। এই সাৰ্বজনীন দেবেৰাপাৰ থানভাগৰ উত্তৰণৰ সহযোগিতা আগবঢ়োৱা মহান নমস্য ব্যক্তি সকলোলৈকে আমি সশ্ৰদ্ধ সেৱা জনাইছোঁ আৰু লগতে থানখনৰ উত্তৰণৰ ক্ষেত্ৰত যথোপযুক্ত সহযোগিতা ও কামনা কৰিছোঁ। লগতে থানখনৰ উন্নয়নৰ দিশ আৰু যথেষ্ট উন্নয়ন হওক। যিসকল ভক্তই তেখেতসকলে নিজৰ মনৰ কামনাৰ ওপৰত যি ঠগি শৰাই সকলোখিনি আগবঢ়াই ফলপ্ৰসূ হৈছে, তেখেতসকলেও যথাযথ যি থানখনলৈ আগবঢ়াইছে সেই সকলোবোৰৰ ভিত্তিত আমি বৰ্তমান এতিয়া দেবেৰাপাৰ থানৰ উন্নয়নশীল হোৱাটোৱে আমি কামনা কৰিছোঁ আৰু সকলোলৈকে আমি যিখিনি জানিছোঁ এই সকলোখিনি অৱগত কৰাত আমাৰ যদি এই ভিডিঅ'টো আপোনালোকে চাই ভাল পাইছে তেতিয়াহ'লে আপোনালোকলৈ এটাই অনুৰোধ, ভিডিঅ'টোত এটা লাইক কৰিব, এটা কমেণ্ট কৰিব আৰু লগতে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। সকলোলৈকে ধন্যবাদ জনাই মোৰ আজি এই আগবঢ়াবলগীয়া যি জানো এই দুআষাৰ আপোনালোকৰ আগত কৈ মোৰ ভিডিঅ'টো আজি ইমানতে সামৰিছোঁ। ধন্যবাদ।